মায়াবিনী রাতির বুকুত দেখা পালো তোমার ছবি নারী নীনা নারী নীনা। ওপা আজি পূজা নহয়, পূজালৈ নিনিয়া নি? সোপাধৰা ওলাইছে, যাওঁ জানো পূজা চাবলৈ? বাবা তুমি ইনে কৈছা, মই যামেই। তই পূজা চাবলৈ যাব নালাগে, মই তোলৈ কিবা এটা লৈ আহিম, তই এতিয়া শুই থাকগে যা। নহ'ব, মোক নিবই লাগিব পূজা চাবলৈ। ঐ ল'ৰা, তোক আমনি কৰি নাথাকিবলৈ কৈছো নে? দেৱী উত্তৰাৰ দিনাখন ওলাবি, বস্তুৰ দাম কম হ'ব, বস্তু লৈ ল'বি যি লাগে। নহ'ব, মই যামেই, মাক কৈ দিমগে দিয়ে। মা কিয় বেবাইছ? একো হোৱা নাই, মোক পাপাই পূজা চাবলৈ নিনিয়ে। মা মোক নিবলৈ কোৱা নাই। বল বল, বাপেৰৰ ওচৰলৈ মই লৈ গৈছো, বল। হেৰি আপুনি বোলে ইয়াক পূজা চাবলৈ নিনিয়ে হয়? পানেশ্বৰী তুমি? ই মানে সেইটো কথাকে ক'বলৈ গ'লগে। পূজা চাবলৈ লগ ধৰিছো, নাই যোৱা আকৌ তুমি। হেৰি আপুনিনো ল'ৰাটোক কিয় পূজা চাবলৈ নিনিয়ে? ল'ৰা, তোক যি লাগে আনি দিম আকৌ। সোপাধৰা ওলাইছে, তই দেখিছই দেখোন। নহ'ব, মই যামেই। হেৰা শুনিলে নহয়, ল'ৰাটোৱে কি ক'লে? ইয়াক জলদি পূজা চাবলৈ লৈ যাওক। হ'ব দে, মাৰে পুতেৰে মূৰটো চুবাইছ, তই যাবি দে পূজালৈ। পাপা ব'লা ব'লা তেতিয়াহ'লে। মই তোক এতিয়া ওলাবলৈ কোৱা নাই নহয়, ৰাতি ওলাবি, পূজা চাই ভাল লাগিব। পূজা চাবলৈ লৈ যাব বুলি। ল'ৰা পূজা চাবলৈ নাযাওঁ নি? মই এতিয়া যামগে আকৌ। নেযাবা, মই আহিলোৱে। হেৰি পূজাস্থলী ঠিকেই হ'ব দিয়া, সোনকালে যাওক আকৌ। বৈ ল'ৰা। এইটো দেখোন কুলেশ্বৰ। কুলেশ্বৰ। পানেশ্বৰ দা, আপুনি পূজা চাবলৈ আহিলে নি? কিনো কবি আৰু, এই ল'ৰাটো উৎপাততে আহিলো আৰু। ৱাও পাপা, ইমান ধুনীয়া লাগিছে পূজা মণ্ডপটো। সঁচাকে দেই, এইবাৰ পূজা মণ্ডপটো বৰ ধুনীয়া লাগিছে। ধেত, এইবাৰহে মোৰ মনটো বেয়া। গাৰ্লফ্ৰেণ্ড এজনী পতাব পোৱাহেঁতেন, গাৰ্লফ্ৰেণ্ডজনী লৈ পূজালৈ আহিব পাৰিলোহেঁতেন। পানেশ্বৰ দা, এইবাৰ মই গোটেই আমাৰ গাঁৱৰ লগৰকেইটাৰ লগতে আহিবলগীয়া হৈছে আৰু। পাপা, এইবাৰ খেলনা বস্তু কি কিনি দিবা মোক? ব'লা লওঁগে। ৰহো, প্ৰথমতে দেৱীক সেৱা কৰি লওঁ, তাৰ পাছত দোকান যাম। ব'লা দেৱীক সেৱা কৰি লওঁগে। ল'ৰা, দুৰ্গা দেৱীৰ হাত কেইখন আছে দেখিছ নাই তই? পাপা 10খন আছে নি? ভাইটি, দুৰ্গা দেৱীৰ হাত 10খন আছে। এতিয়া তহঁতি চাই থাকিব নালাগে, সেৱা কৰোঁ। কৃষ্ণ কৃষ্ণ। তহঁতৰ মনৰ আশা যি আছে এফালৰ পৰা চবেই কৈ যা। ভাইটি, তুমি মোৰ কাৰণেও প্ৰাৰ্থনা এটা কৰি দিয়া, বাখৰিত জীয়েকক যাতে পতাব পাৰোঁ আৰু। গুলেশ্বৰ দা, মই আপোনাৰ কাৰণে প্ৰাৰ্থনা এটা কৰি দিছো। মা দুৰ্গা, তুমি যাতে মোক ভালে কুশলে ৰাখা আৰু দেই, বেমাৰ আজাৰ যাতে মোৰ নহয় আৰু গুলেশ্বৰ দাও যাতে বাখৰি জীয়েকক পতাব পাৰে আৰু দেই। হে মা দুৰ্গা, ল'ৰাটো কিবা কিবি যদি ভুল হৈছে তুমি সোঁৱৰাই দিবা আৰু মনৰ আশাবোৰ তাৰ পূৰণ কৰি দিবা। হে মা দুৰ্গা, মইনো আৰু কি বিচাৰিম? এওঁলোকেতো বিচাৰি শেষেই কৰি পেলালে। আমাৰ ঘৰ পৰিয়ালটো যাতে ভালে কুশলে থাকে আৰু দেই। হে মা দুৰ্গা, কৃষ্ণ। হ'ব ব'ল, এতিয়া দোকানলৈ ব'ল। ব'লা পাপা। আহক ৰাইজ, আহক লৈ যাওক ঢোল পেঁপা গগনা, গামখাৰুৰ লগত ডিম এপাত ফুলি, লগত পিষ্টল গাড়ী, মটৰ দাঁতেৰে চলোৱা, হাতে চলোৱা, উঠি চলোৱা, যি লাগে লৈ যাওক। বিনামূলীয়াৰ লগত থাকিব এটা স্পেচিয়েল অফাৰ, ললিপপ লৈ যাওক দাদা, লৈ যাওক। সস্তাত দি আছো বস্তু। কম জলকীয়া, এইখন গেলামালৰ দোকান নে এইখন বুটলাৰ দোকান? আহক দাদা আহক, কি লাগে লৈ যাওক। গাড়ী লাগে, মটৰ লাগে, বন্দুকৰ বিভিন্ন ধৰণৰ মাল আছে, যি লাগে আপুনি লৈ যাওক। পুতলা আছে, খেলনা বস্তু আছে, ওপৰে চলোৱা গাড়ী আছে, তলে চলোৱা গাড়ী আছে, যি লাগে আপুনি লৈ যাওক। লগতে লৈ যাব এটা বইল কণী। ৰিমট কণ্ট্ৰলৰ গাড়ী আছে, লাগিব নেকি ভাইটি? ৰিমট কণ্ট্ৰলৰ বাখৰি জাগাক লাগিছিল, পাম নি? আপুনি কি কথা কৈছে এইবোৰ? বাকী যি লাগে আপুনি চব পাব, এইবোৰ বস্তু আপুনি নেপাব নহয়। তেতিয়াহ'লে মোক একো নালাগে, এই ল'ৰাটোকহে লাগে, ল'ৰাটোক দিয়ক। দাদা, ইয়াত কি বস্তু আছে দেখুৱাকচোন। যি লাগে চব পাবা, সকলো বস্তুৰেই পাবা মোৰ দোকান, মালেৰে ভৰি আছে। তুমি কোৱা কি লাগে?
ঐ ভাইটি তোমাক বেবী ডল লাগিব নেকি হে নাই এইবোৰ মই নলওঁ এইবোৰ সৰু সৰু ল'ৰা ছোৱালীহে লয় দাদা মোক AK-47 এটা দেখুৱাব এ ভাইটি AK-47 নালাগে মাইলটো মানে গলিটো নচলে ইমান পটাপট তুমি MP40 লৈ যোৱা থাৰ 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 মাৰিব দাদা এইটো কিমান দাম হ'ব এনে দাদা এইটো ৪২ টকা হৈ যাব মোটামুটি আপোনাৰ আজো মাক্কা এইটো কেনেকুৱা ৪২ মই আজিহে শুনিছো পাই আপোনাৰ ৪২ মানে ৪,৫০০ টকা পৰি যাব তাতকে ইয়াতকে কম মই কমাব পাৰিম ২০ টকা ১০ টকা আৰু ইয়াতকে কমাব মই নোৱাৰিম দাদা আপুনি ইমান দাম কৰিছে বস্তুটো আজি বন্ধুক নিম আকৌ কাইলৈ লৰাই ভাঙিবই দাদা মই আপোনাক গিৰান্তি দি কৈছো আপুনি লৈ যাওক আপুনি ৪,৫০০ দিব নালাগে আপুনি টকা ২,০০০ দিলেই হ'ব ঐ ল'ৰা যা বল ইমান দামী বস্তু কিনিব নালাগে মোৰ হাতত ইমান পইচাও নাই আহক ৰাইজ আহক গৰম গৰম জেলেপি লৈ যাওক পাছদিনা আপুনি লেটিঙত গৈ পকাৰ ফেৰফেৰণি মাৰক দাদা কিলো কিমান দাদা আমাৰ দোকানত একেবাৰে কম পইচাত পাই যাব আপোনাৰ জেলেপি 1 কেজিত আপোনাৰ হ'ব 160 আৰে ইমান দাম কেতিয়াৰ পৰা হ'ল আগতে 100 টকাতে পাইছিলো হেই আপুনি কি কথা কৈছে এইবোৰ কি কয় দাদা এইবাৰ ইমান তেলৰ দাম বাঢ়িছে মই পানীত বনাবলগীয়া হৈছে গম পাইছেনে আপুনি হ'ব দিয়া 150 টকা এটাকে ল'বা দিয়া আৰু হ'ব দাদা মই আপোনাক 150 টকাতে দি দিছোঁ আপুনি কোনো চিন্তা কৰিব নালাগে দাদা আপোনাক কিমান কিলো লাগে কওক মই আপোনাক সিমানেই দিম ঐ ল'ৰা কেজি লওঁ বাৰু আধা কেজি 1 কেজি 2 কেজি কিমান ল'ম ক তই কিমান খাবি তই ক পাপা 1 কেজি ল'বা ক'ত দা আধা কেজি দি দিয়ক পাপা তোমাক মই 1 কেজি বুলিহে কৈছিলোঁ ঐ ল'ৰা তই ইনেও 1 কেজি জেলেপি খাই শেষ কৰিব নোৱাৰ লেট্ৰিঙত গৈ পিনি হাগিবিগিহে আৰু পানী হাগনি হ'ব অ' দা মোকো আধা কেজিমান দি দিব হৈ যাব দাদা হৈ যাব আপোনালোকৰ বাবে মই ডাবুল জেলেপি টোপোলা বনাই আছোঁ অ' পাপা মিঠাইবোৰ বৰ ধুনীয়া ধুনীয়া গোন্ধাই আছে দেই পূজা বতৰত ধুনীয়া ধুনীয়া গোন্ধাবই আৰু দাদা আপোনালোকৰ এয়া জেলেপি লওক জেপত নভৰাব নহ'লে পুকুৰ চেলিয়াই নিব আৰু এতিয়া আপোনালোকে চাহৰ লগত জেলেপি কচ 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 মাৰি দিয়ক অ' পাপা আমি পূজা চালোঁ জেলেপিও ল'লোঁ ব'ল আমি ঘৰলৈ যাওঁ ল'ৰা পইচাটো দি পিনি গৈছোঁ আৰু বৈ